বসু ইহা ভাড়া হুয়া কামক দাঁত নহলিও চাও। সয়াবিন দাঁত নহলিও হাৰা থকা মাংস লাগে বাপা সয়াবিন মাংস চয়াবিন কিয় খাম হাৰা থকা গাইজ এইটো চানি এইটো মই মানে ভেকচিন চাব আহিছোঁ আৰু এই বছৰৰ আজি হৈছে শেষ ভেকচিন আজিৰ পিছত মানে আৰু এইটো বছৰত নাই আছে ৰাভা দিৱসত আছে সেইটো বাৰু অলপ দেৰি আছে তাৰে পিছত আৰু একদম অহা বছৰ লগ পাম এই বছৰ নাই আৰু অহা বছৰ নতুন নতুন ভেক নতুন নতুন ভিডিঅ' লৈ আকৌ লগ পাম আৰু এতিয়া বাৰু ৰিপিট হৈ থাকিব আমাৰ কিছুমান এতিয়ালৈকে আপলোড নোহোৱা ভিডিঅ' সেইবিলাক মই দি থাকিম আপোনালোকক দেখি থাকিব পাৰিব আৰু আজি আহিছোঁ এখেত ভেকচিন চাবৰ কাৰণে এইটো আছে একদম ৰেডি হৈ কি করবি বাবা রে আজির ভ্যাকসিন আছে কি যে করু এই এক ভাগর বাত কেনাকে গেল গমে না পালু এই মরণ দেখছে না দুঃখতে মরিয়েছে মোরও তো দুঃখ লাগছি এই বলে ইমেল খানা খাতা করবা না আগে নয় আপা ওই ওক বাগালি ইমান দুঃখত আছো আজি একো নাই অহা বছৰ আৰু নতুন 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 ভেষ নতুন নতুন অভিনয়ত আমি নিশ্চয় লগ পাম ইমানো বেছি মানে কান্দবা নালাগে হ'ব আমাৰো দুখ লাগি যাব বাৰু যি নহওক খুব ধুনীয়া অভিনয় কৰিলা এই বছৰত আমাক খুব ধুনীয়া ধুনীয়া অভিনয় উপহাৰ দিলা হ'ব বাৰু ইমান ধুনীয়া এটা অভিনয় কৰে ইমান ধুনীয়া মানে হাঁহিমুখীয়া ছোৱালীজনী আজি কিয় এনেকৈ আছে মানে অলপমান সুধিব বিচাৰিছোঁ কিয় তুমি এনেকৈ আছা মস্ত দুখ আইঅ কিয় ইমান দুখ ফাংচন কেইখনমান গেল তাৰপিছত ভালে পালোঁ দুখন তিনি মাহতে মই একদম খেচৰামি পাইছোঁ কিয় কিয় হয় মই প্ৰতিখন হেকনে 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 জানে তোমাৰ এইটো ভিডিঅ'ত কিমান কষ্ট এইটো ভেকচিন দিলে প্ৰতিখন হেকনে 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 যা মোৰ আকৌ কঁকালে ফেটা হৈ যায় এনেকৈ একেবাৰে দীঘাল দি বাগাত দিও বা শান্তি নাপাওঁ পুৰস্কাৰো পাইছে নহয় ফাৰ্ষ্ট পুৰস্কাৰ পালোঁ ভেকচিনত ছেকেণ্ড পালোঁ ডেন্সত ইটানলৈকে কমিটিত সদায় যাওঁ একেবেলা যাওঁ ভাটিবিলাক তুমি মানে ৰ'বা এক মিনিট মাজতে সুধি লৈছোঁ তুমি মানে ডেন্স কৰা হয় ডেন্সত ৱাও বহুত বহুত মানে ধন্যবাদ দেই মানে ডেন্সৰ ভিডিঅ' এতিয়ালৈকে আমি দেখা নাই নিশ্চয় নেক্সট কেতিয়াবা গম পালে মানে আমি মানে ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম বাকীখিনি কোৱা এতিয়া বাকীখিনি মানে সেইদিনা মই ফেচবুকত এটা পোষ্ট কৰিলোঁ পোষ্ট কৰাৰ লগে লগে হাহাকাৰ লাগি গ'ল মানে ডাটাখিনিও মানে কৈছে যে কমিটিয়ে কৈছে আমি যে ডাটাখিনি পইচাটো দিছোঁ আপোনালোকে বাকী পাৰ্টিচিপেণ্ট কৰা পুৰস্কাৰ পোৱা বা সেইবোৰ হেৰি কিয় দিয়া নাই তাৰপিছত কমিটি মোক ফোন কৰিছে তুমি বহুত যত্ন লগালা দে তুমি বহুত হেৰি কৰিলা তুমি পষ্টটো ডিলিট কৰি দিয়া আমি পইচা দিম নহয় এনেকৈ হ'ব বাৰু পষ্টটো ডিলিট কৰি দিলোঁ এতিয়ালৈকে ঘূৰিও পইচাকেইটা নাহিলে মই গতিকে ইমান কষ্টৰ পইচা দিলে ভাল লাগে কমিটিখিনি বাৰু বাকী সেইখন ফাংচনে বহুত কষ্ট পাইছোঁ আৰু বাৰু যি নহওক মানে এইটো শুনি বহুত বেয়া লাগিল ইমান ধুনীয়া অভিনয় কৰিছা আৰু মানে কি ক'ম সকলো দৰ্শকৰে মন জয় কৰিব পাৰিছা তোমাৰ এই অভিনয়ৰ জৰিয়তে গতিকে যদি তুমি পুৰস্কাৰ পাব লগা যোগ্য হৈছা বিচাৰকে যদি তোমাক যোগ্য বুলি বিচাৰিছে মানে কমিটিয়ে এনেকুৱা কৰিলে ভাল নালাগে আৰু নিশ্চয় চাগে সিহঁতৰ কিবা এটা প্ৰব্লেম হৈ আছে দিব কিন্তু ডাটাখিনি গাত দুখ নাই ডাটাখিনি গাত দুখ নাই অনুৰোধ কৰিছোঁ মোক যাতে বেয়া নাপায় ডাটাখিনি দিছে বুলিয়ে কৈছে কিন্তু আমাৰ কমিটিৰ গাত কিবা হয়তো অলপ প্ৰব্লেম থাকিব পাৰে তুমি ধুনীয়াকৈ সিহঁতৰ লগত কথা বতৰা পাতিবা আৰু নিশ্চয় তোমালোকক মানে মই আৰু নেক্সট ক'ম মানে নেক্সট যাতে এনেকুৱা নকৰে সেইটো ক'ম আৰু ইমান ধুনীয়া অভিনয় কৰিছা ইমান ধুনীয়া তোমাৰ যিখিনি তোমাৰ দায়িত্ব সেইখিনি পালন কৰিছা গতিকে এনেকৈ যাতে ভৱিষ্যতে কোনেও নকৰে মই এইটোৱে ক'ম এই ভিডিঅ'টোৰ জৰিয়তে বাৰু যি নহওক আজি শেষ ন আমি আজি বৰ দধি নেকি এইখিনি বৰ দধি আৰু শেষ হোৱা নাই বাৰু আমাৰ ধৰি ধৰি বেটি শনিবাৰ যাবি ফাংচনত ভেকচিন তই নেবি কিন্তু সিদিনা মই কে দি মই না বেলেগ গ্ৰুপত দিম বাপ এটি দিবি না হেকাই দি হেকাই নিয়ে মোৰ ফেমা হেকাই দি বাদ দিয়ে ওরা কাটি শুনছুন র ফাংচনের পুরস্কার মহালা না তো বুয়া দিছি হাদি বাপ এক মাহ দি নেদে লাষ্ট আপাই কলা ও বদ্ধ এতিয়া কিতাপ কিনবা পইচা নাই নেদাকে পুৰস্কাৰটো লাষ্টত মোক সেইদিনা আগ্ৰহ ভেকচিন দিবা তো বগা চাল খান দেখা পাই লালে তো দিলে পুরস্কারটো মই কলা খামাৰ ভাত কিটা ভাত খা কিটা অলে পাৰাৰ হে মই নেটলে তই কিবা পজিটিভ লগাইছ নেকি কি জব লগাইছো লালে তো ফেসবুকত দিছিলো মই হয় তাৰ দিম বুলি কৈছিলো চাও ৰাছো আৰু দেখিম নি গাল লাগাকে পোষ্ট মই বেছি কোনটো মানানি কেছ দি থৈ ইমান আনা কৈছি দিবা লাগে ন হাতনে কতি হাত আপলে লইলে লাগে জুই কিমান হেকা নাই না তো দিবা হাত হে দিবা পাৰা কিমান কষ্ট হাত কি গম পাবো এই কিলা আহিছে আহে ও ভাই আজি মাঝে কাবার মাইরি আম জিয়া কাম একটু
ডক্টৰে কাটি দিটোৰ আজি মই জীয়া খাম আজি মোক নিব দে বেংকত অৰুণোদয় টিপে নাহে এনেকে মাৰো মেনি মাৰো নাই লিঙে নাহে ফিংগাৰপ্ৰিণ্ট নক'ব আৰু দে মাকৰ বুঢ়া গিলা চৰকাৰে কি ওলাইছে কিবা চাই গিলা এনেকে মাৰবা লাগে নাহে মুৰা মই কৈছো ক'ত আহিব তৰকাৰী গোটাওঁতে চৰু ধুতে ধুতে অৱস্থা হৈছে